হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মই ঘৰলৈ বুলি গৈ আছোঁ, গুৱাহাটী টু শিৱসাগৰ, আৰু পালোহি ISBT। গাড়ীৰ কাৰণে অকণমান ৰখিবলগীয়া হ'ল। তাৰপাছত মই গাড়ীত উঠিলোঁ আৰু পালোহি খানাপাৰা, আৰু তাৰপাছত পালোহি যোৰাবাটৰ এইখিনি ইমান যে ভাল লাগে, গোটেই ৰাস্তাখিনি একদম অকুৱা পকুৱা, আৰু পাহাৰকেইখনো খুব ধুনীয়াকৈ ওলাই থাকে। আৰু তাতে আজি বতৰটো বহুত ধুনীয়া আছিলে, মানে বহুত বেছি ৰ'দ দিছিলে, সেইকাৰণে পাহাৰকেইখন খুব ধুনীয়াকৈ মানে একদম ওলাই পৰিছে, আৰু লগতে ডাৱৰখিনিও। আৰু তাৰপাছত খাবৰ কাৰণে ৰখালে জখলাবন্ধাত। মই ভেজ থালি এখন ল'লোঁ, কিয়নো আজি মঙ্গলবাৰ আছিলে, আৰু মই আছিছ লাক্সাৰিয়াছ ছুপাৰতে আহিছিলোঁ। আৰু তাৰপিছত মই তামোল এখনো লৈ লৈছিলোঁ খাবৰ কাৰণে, আৰু সেইখনো খালোঁ। আৰু তাৰপিছত পালোহি কাজিৰঙাৰ চাহপাত বাগিচাৰ মাজে মাজে গৈ আছোঁ। দেখিছে নহয় কি ধুনীয়া পৰিৱেশ। আৰু পালোহি হালধিবাৰী বুঢ়ী আই মন্দিৰ। আৰু তাৰপিছত এনেকৈ গৈ আছোঁ, আৰু বহুত বেছি মানে আমনি লাগিছে, কাৰণ দীঘলীয়া যাত্ৰা হয়। আৰু শিৱসাগৰ পালোহি। বাৰু তেন্তে আজিলৈ আহিছোঁ, বাই বাই।